ভিডিঅ' কৰিছা নি? Yes, boss. আচ্ছা, এজনো ভিডিঅ' কৰিছে। আমি একেলগতে দিম কিন্তু ফিল্ডটো কেনেকুৱা আহিছে মানে ফিলিং এতিয়াও গৰম গৰম আহি আছে। গৰম গৰম আহিছে নি? এইটো ঠাণ্ডা হৈ যাব, আগতে চিল হৈ যাব, গতিকে টেনশ্যন নল'বা। অৰুণাচল লং ডিং চাহ এইটো উঠিলেগে পুৰা কুল কুল পানী ঠাণ্ডা বন্ধুসকল কিজনে ওলাইছোঁ আজি লং ডিঙলৈ বুলি ওলাইছোঁ। তো আমি এতিয়া ইয়াৰ পৰা যাম, আপোনালোককো দেখাম কি কি দেখোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো আমি এতিয়া ওলাইছোঁ আৰু আমি এতিয়া জয়পুৰ ব্ৰিজ পাইছোঁহি। এখন পিকনিক খোৱাৰ সময়ত বহুত মানুহ হয় ইয়াত। আমিও এখনমান ৰিজৰ্ট আছে ইয়াত, ৰেইন ফৰেষ্টটো আছে। আপোনালোকক এনেকৈ দেখাই যাম, আপোনালোকে চাই থাকিব। কেনেকুৱা লাগিছে এনেই? বহুত ভাল লাগিছে, বহুত টোপনি লাগি আছে। এজন ব্যস্ত বন্ধু আঁতৰি ৰাহুল এনেকৈ দেখাই কৰি থাকে, আপোনালোকে চাই থাকিব আৰু। সি বৰহাট আজি চানডে আছে যে বজাৰ বহিছে চাগে, এইবোৰ পূজাহে আছে। দুৰ্গা পূজা আজিৰ পৰা মানে পূজা চাব, পূজা দোকান পূৰা লাগি গৈছে। আজিকালি ইয়াত বজাৰ ভিৰ মাৰি থাকে, আজি পূজা ভিৰ মাৰিছে। আমি গেট পাই গৈছোঁহি কানুবাৰী 1 কিলোমিটাৰ, লংডিং 44 কিলোমিটাৰ আৰু চাংলাং 132 কিলোমিটাৰ। গেটত আমি পাছ ল'ব লাগিব, পাছ লৈ পেলাই যাব লাগিব। ইয়াত ল'ব এজনৰ 50 টকামানকৈ ল'ব। এটা মানে ID প্ৰুফ এটা লাগিব ইয়াত। এইখনেই গেটখন, আমি ইয়াত ৰখাই ইয়াত পাছখন লৈ আহোঁগৈ। তাৰপিছত আপোনালোকে চাই থাকিব। কানুবাৰী টাউন আজি চানডে কাৰণে বন্ধ। কানুবাৰী পাৰচালি হয় ৰাস্তা মজা আৰু এইফালে ধুনীয়া সেউজীয়া পৰিৱেশ, পাহাৰ আছে। আমি মজা লৈ পেলাই গৈ আছোঁ। আমাৰ বাহিৰা হাৱা লৈ পেলাই নামি দিলে মানে ভাল লাগে। এচি সোমাই থাকিলে মানে ইয়াত আহি গ'লোঁ। এতিয়া ডাৱৰ পূৰা আহি গৈছে, সেইকাৰণে অলপ ধোঁৱা হৈ গৈছে। ভাই কি কৰিছা তুমি? ভিডিঅ' কৰিছা নি? Yes, boss. আচ্ছা, এজনো ভিডিঅ' কৰিছে। আমি একেলগতে দিম কিন্তু। ভাই তোমাৰ অনুভৱ কেনেকুৱা? ফিল্ডটো কেনেকুৱা আহিছে মানে ফিলিং এতিয়াও গৰম গৰম আহি আছে। গৰম গৰম আহিছে নি? এইটো ঠাণ্ডা হৈ যাব, আগতে চিল হৈ যাব, গতিকে টেনশ্যন নল'বা। তোমাৰ দাড়িটো কাটিব লাগিব দেই। मजा क्या नज़ारा है। हाय हमार जम्बू मैन कहीं केले স্কেটবোর্ডের নিচিনা পিছল যাবি নেকি? লংডিং টাউন পাৰ হৈ আমি অলপ জগনা পিনে ওলাই আহিছোঁ। ৰাস্তাটো অলপ বেয়া হ'ল আৰু আগতকৈ। আহিলোঁ লংডিঙত। ভাগ্য ভাল, কিন্তু এটাই তেল ডিপু আছে, তো গতিকে ইমান চিন্তা কৰিবলগীয়া নাই। তেল ডিপু এটা আছে, এইটো ইণ্ডিয়ান অইল। এই ৰাস্তাটোহে আৰু খলাম পাইছোঁ আৰু। এইটো আমি পাই গ'লোঁ সেই ঝৰ্ণা। আমাৰ এইকেইজন গৈ আছে আৰু ভিতৰত ডাঙৰকৈ আছে। এইটো মানে তলত সৰু হৈ আছে, ওপৰত ডাঙৰ আছে। ওপৰত আমি এতিয়া ওপৰলৈ যাম। এতিয়া এইফালে খোজকাঢ়ি যাব লাগিব। আমি ইয়াতে কাপোৰ সলাই ল'লোঁ,
কাৰণ ওপৰত অলপ প্ৰব্লেম হ'ব, গতিকে ইয়াতে সলাই ৰেডি হৈ গৈছোঁ ডাইৰেক্ট মানে ঝৰ্ণাত নামিব পৰাকৈ। এতিয়া নাজাৰা সেই অলপ ইয়াত উঠিলে সাৱধানে উঠিব লাগিব দেই, এইটো পিছল অলপ, সাৱধানী নহ'লে ইয়াত দিগদাৰ আছে, তলত পৰিলে আৰু চেচ। চফা কৰি দিছ নেকি? তোৰ বান্ধৱ বগাইছে। ঝৰ্ণাকে পানী, মানুহ আহি চিপছ টিপছ খাই পেলাই থৈ গৈছে, এইবিলাক লৈ যাব লাগে। তুমি আমাতকৈ ইমান আগতে পালাহি যে। য়েছ, পাই গ'লো ফাইনেলি আমি দুলীয়াজানৰ পৰা অৰুণাচল লংডিং। চাহ এইটো উঠিলেগৈ আৰু ভাই কিয় নামিবলৈ ভাল লাগিছে নেকি? মজা। তাত আৰু এটা ঝৰ্ণা আছে, বহুতে তাতে ৰখি দিলে, ভাবিছে আগত নাই বুলি, কিন্তু আমাৰ এজন আগতে অহা আছিলে লগৰ, তাৰ লগত আহি গ'লোঁ আৰু এই মজা ডাঙৰ ঝৰ্ণাটো পাই গ'লোঁ। চক ৰ'ব ভালকৈ দেখাইছোঁ বেক কেমেৰাত। আমাৰ এফালে চাবোন লৈ অহা হৈছে, চাবোন দহি গা ধোৱা হৈছে। ভাই কি চাবোন লৈ আহিছা তুমি? সিন্ধল। খুব এটা ধুনীয়া ঝৰ্ণা আছে, আহিব পাৰে, খালি সৰু ল'ৰা লৈ নাহিব, অলপ ৰিক্সি হয় ওপৰলৈ উঠাত। তো সেইটো আহি ধুনীয়াকৈ গা চা ধুব পাৰিব ইয়াত। বিশেষটো তেনেকৈ লংডিঙত নাই, ৰাস্তাটোৱে পাহাৰটো, আৰু ইয়াত আহি গা চা ধুব পাৰিব। আৰু এটা ঝৰ্ণা আছে, আগত অলপ পিছত দেখাম। ভাই মজা লাগিছে, কিন্তু সৰু ল'ৰা লৈ নাহিব, কাৰণ উঠিবলৈ বহুত ৰিক্সি আছে ওপৰত। মজা মজা, পুৰা কুল কুল পানী, ঠাণ্ডা মজা। এইটো আমাৰ এটা উঠিবলৈ মন নাই আকৌ, সেইটো তাতে পৰিয়ে আছে। ঠাণ্ডা লাগিছে, কঁপি গ'লোগৈ। মোবাইলটো কঁপিছে, হাত কঁপিছে, ভিডিঅ' কঁপিব দেই এতিয়া। এইবোৰ পেলাই থৈ যাব নালাগে ইয়াত, বেয়া কথা। আমি যেনেকৈ লৈ আহিছোঁ তেনেকৈ লৈও গৈছোঁ। আকৌ আপোনালোকো যদি আহে, লৈ আহিলে মানে পৰাপক্ষত পাৰিলে ননাই ভাল, তলতে খুৱাই ভাল। আনিলে মানে কিন্তু ঘূৰাই লৈ যাব। পুৰা মন ফ্ৰেছ হৈ আহিলে গা ধুই। কালি ৰাতি অলপ টোপনি ক্ষতিও হৈছিলে, যিমান টোপনি ক্ষতি হৈছিলে চব ইয়াত আহি ফ্ৰেছ হৈ গ'ল। এতিয়া যাম আমি আগত অলপ আৰু কিছু চামগৈ, তাৰপৰা অলপ বেগৰ ৰিজৰ্ট এখন আছে, আমি তাত খাবগৈ লাগিব, খাই মেলি যাম। थोड़ा ऊपर जाके नहाना था, अच्छा लगता ऊपर में। हाँ आसाम से दुलीयाजान। मैं मैंने जूता टूटा सब गाड़ीते भराई थৈ गलो। क्या এখন শিলগুটি ৰাস্তাত খুচিছে। ঐ কোন যাবা? হেতি লাজ নকয়। এটা বস্তু দেখাম হা আপোনালোকক। আমাৰ অসমত যে এটা লাজুকী বন বুলি কয়, চুলে মানে যে জয় পৰি যায়। ইয়াতো দেখিছে নাই, চুলে মানে একো নহয়, ইয়াত জয় নপৰে, হেৰিয়ে নহয়। এইটো চোৱা, এইটো বহুত নীলাজ দেই। আমাৰ এইবিলাকহে লাজুকী।
অঁ ফটো মাৰিম ৰ'বা ফটো মাৰিম ড্ৰেছ চেছ পিন্ধি লোৱা কিমাননো খালী গায়ে ফটো মাৰিবা ঘৰতে দোকান এখনত মেগী খাই মেলি ওলাই আহিলোঁ বৰ্তমান আহি আগলৈ গৈ আছোঁ অলপ গৈ মেলি ঘূৰি আহিমগৈ আগৰ পৰা অলপ আৰু যিটো পিছফালৰ পাহাৰটো দেখি আছে ন এইটো ম্যানমাৰ পাহাৰ বোলে ইয়াৰ লোকেল এজনে ক'লে বৰ্তমান দেখিছে চাগে অকণমান আহি পাই গ'লোহি আমি এইখন কি বুলি কয় টিছা ব্ৰিজ এখন আমাৰ বসন্তী ভাইলোক আমি গৈ থাকোঁ মানে বেক মাৰোঁ ইয়াৰ পৰা আৰু আগলৈ নাযাওঁ টাইমো হৈ গ'ল বহুত ঘূৰি যাব লাগিব এতিয়া গৈ থাকোঁ লংডিং পাৰ হৈ ইয়াত নাখাওঁ আকৌ এতিয়া মেগী খালোঁ আমি দোকান এখনত তো একেবাৰে অসমতে খামগৈ আৰু অৰুণাচলৰ পৰা ওলাই এতিয়া ডাইৰেক্ট ইয়াৰ পৰা ওলাই যাম ৰাস্তাত যদি ভাল কিবা চিন আকৌ পাওঁ ৰিটাৰ্ণ যাওঁতে দেখাম বাৰু ইয়াৰ পৰা আমাৰ এতিয়া বেক টু আছাম হোম তো লগ পাম ৰাস্তাত আকৌ বন্ধুসকল আমি আহি পাই গ'লোহি দুলীয়াজান লংডিঙৰ পৰা আৰু আমাৰ জাৰ্ণিটো বহুত ভাল লাগিলে বহুত ধুনীয়া জেগা হয় আপোনালোকে যাব পাৰিব চাই আহিব পাৰিব কেনেকুৱা লাগিলে ভাল লাগিলে মজা 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 গতিকে আপোনালোকেও যাব আৰু ভিডিঅ'টো চাব আৰু যিদিনা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব তো আজিলৈ বাই বাই